OT ৰিফাণ্ড প্ৰচেছ বৰ্তমান চলি আছে 22 তাৰিখৰ পৰা 28 তাৰিখ পৰ্যন্ত এই প্ৰচেছ চলি থাকিব যিসকল বন্ধু বান্ধৱীয়ে একাউণ্ট কাৰেকশ্যনৰ বাবে মেছেজ গৈছে তেওঁলোকে অতি সোনকালে প্ৰচেছটো এপ্লাই কৰক পোনপ্ৰথমে RRB গুৱাহাটীৰ এই ৱেবছাইটটোত গৈ ক্লিক কৰক এই ৱেবছাইটটোত ক্লিক কৰাৰ পাছত এই পেজখন খোল খাই যাব আৰু চাওক 3 নম্বৰত চাওক ক্লিক হিয়াৰ লিংক ফৰ ৰিফাণ্ড অফ এক্সামিনেশ্যন ফিজ তাত ক্লিক কৰাৰ পাছত চাওক একাউণ্ট ডিটেইল কাৰেকশ্যনত যাব তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আমাৰ যিখন বোৰ্ড হয় গুৱাহাটীত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই পেজখন খোলা হ'ব আৰু ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ আৰু কেপচা কোডটো টাইপ কৰিব টাইপ কৰি লগইন কৰি দিব লগইন কৰাৰ পাছত চাওক আপোনালোকে যেতিয়া ফৰ্ম ফিলআপ কৰিছিল মানে ফৰ্ম এপ্লাই কৰিছিল তেতিয়া যিখিনি আপোনালোকে তথ্য দিছিল একাউণ্টৰ সেইখিনি তথ্য আহি গৈছে হয়তো চাগে বহুতো বন্ধু বান্ধৱীয়ে এটা একাউণ্টতে কেইবাজনীও এপ্লাই কৰিছিল সেয়ে RRB এ ৰিফাণ্ড কৰাত অসুবিধা পাইছে সেয়েহে এটা একাউণ্টত এটাহে ৰেজিষ্ট্ৰেশ্যন নম্বৰ এপ্লাই কৰক এইখিনিতে আৰু এটা কথা RRB ৰিফাণ্ড প্ৰচেছ এপ্লাই কৰোঁতে যদি শেষত এৰৰ দেখুৱাইছে তেন্তে আপোনালোকে অলপ সময়ৰ মূৰে আকৌ ট্ৰাই কৰক মোৰ এজন বন্ধুৰো দুদিন মূৰত আজি পুৱা আপডেট হৈছে পাৰিলে এই প্ৰচেছটো আপোনালোকে পুৱা ভাগত কৰিবলৈ ট্ৰাই কৰক হয়তো চাগে কিছুমানৰ এবাৰতো হৈ যাব পাৰে যিহেতু মোৰ আজি এজন বন্ধুৰ আজি হৈ গৈছে দুদিনৰ মূৰত আপোনালোকৰ হয়তো এবাৰতো হৈ যাব পাৰে কিন্তু আপোনালোকে যদিও নহয় চিন্তা নকৰিব দুদিন অলপ সময় মূৰে চেষ্টা কৰি থাকক চেষ্টা কৰাৰ পাছত নিশ্চয় আপোনালোকৰ হৈ যোৱাৰ চান্স আছে কিন্তু এই কামটো 28 তাৰিখৰ আগতে কৰিবলৈ চেষ্টা কৰক আজিলৈ ভিডিঅ'টো ইমানেই প্লিজ লাইক কৰক যদি ভিডিঅ'টো আপোনালোকৰ সহায় হৈছে কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো ধন্যবাদ